হেল্ল' এভৰিৱান, ৱেলকাম টু আফ্ৰিন কিচেন। মই আজি ঘৰতে পনীৰ বনাইছিলোঁ, তাকে বোলো আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আহকচোন চাওঁ কেনেকৈনো মই বনাইছিলোঁ। প্ৰথমতে মই অলপ গাখীৰ ল'লোঁ, গাখীৰখিনি গৰম হ'বলৈ দিলোঁ পূৰা উতলাৰ পাছত মই অলপমান নেমু ৰস 2-3 চামুচমান হ'ব আৰু নেমু ৰস দিলোঁ। দিয়াৰ পাছত অলপ লৰোৱাৰ পাছতে দেখিছে নহয় আপোনালোকে কেনেকৈ গাখীৰখিনি ফাটিবলৈ আৰম্ভ কৰিলে। তাৰপাছত মই গেছটো অফ কৰি এটা ফুটা খৰাহীত এখন গামোচা, এই গামোচাখন মই প্ৰায় পনীৰ বনাবলৈ ব্যৱহাৰ কৰোঁ, আৰু তাতে সেইখিনি ঢালি পিনি অলপ পানী দি ধুলোঁ যাতে নেমুৰ টেঙা ভাৱটো যায়। ধোৱাৰ পাছত 2-3 বাৰমান ধোৱাৰ পাছত মই পূৰা চেপি দিলোঁ। চেপি এটা পাত্ৰত অলপ পানী লৈ মই সেই পনীৰৰ টোপোলাটোৰ ওপৰত দি থ'লোঁ যাতে পানীটো পূৰা ওলাই যায়। তাৰপাছত মই সেই পনীৰখিনি অলপ দেৰি ফ্ৰিজত থৈ দিলোঁ অলপ টান হ'বৰ কাৰণে। তাৰপাছত উলিয়াই আনি পিচকৈ কাটিলোঁ, কাটি অকণমান তেলত ফ্ৰাই কৰিলোঁ। তাৰপাছতে এখন কেৰাহীত অলপ মিঠাতেল লৈ পিঁয়াজ কাটি থোৱা পিঁয়াজখিনি দিলোঁ। দিয়াৰ পাছত পিঁয়াজখিনি অলপ ভজাৰ পাছতে আদা নহৰু খুন্দি থোৱা আছিল তাক দিলোঁ। তাৰপাছতে জিৰা পাউডাৰ অকণমান, ৰং জলকীয়া অকণমান, তাৰপাছতে পনীৰ মছলা নাই যিহেতু মিট মছলা অকণমানকে দি দিছিলোঁ। তাৰপৰা ধনিয়া পাউডাৰ, হালধি অলপমান আৰু নিমখ এচামুচ দি অলপ ভজাৰ পাছতে তাত কাটি থোৱা বিলাহী অলপ আছিলে সেয়া দিলোঁ। দি বিলাহীখিনি অকণমান সিজিব দিলোঁ। সিজাৰ পাছতে কেপচিকাম কাটিছিলোঁ তাৰ অলপ দিলোঁ আৰু কেঁচা মটৰ, সেইখিনি দি অলপ দেৰি ভাজিলোঁ। ভজাৰ পাছতে অলপমান পানী দি অলপ সিজিবলৈ দিলোঁ। পানী দিয়াৰ পাছতে অলপ পাচলিখিনি সিজাৰ পাছতে মই ভাজি থোৱা পনীৰখিনি তাত এড কৰি দিলোঁ। এড কৰি অলপ দেৰি উতলিবলৈ দিলোঁ যাতে পনীৰৰ ভিতৰতো ভালদৰে মছলাটো সোমাই যায়। তাৰপাছত ওপৰতে অলপ ধনিয়া দিলোঁ। ধনিয়া দিয়াৰ পাছতে অকণমান উতলাৰ পাছতে মই গেছটো অফ কৰি দিলোঁ। আৰু ইয়াত দেখিছে আপোনালোকে মোৰ চব্জি হৈয়ে গ'ল আৰু একেবাৰে কম সময় আৰু অতি সহজে বনালোঁ। মোৰ ভিডিঅ'টো চাই ভাল লাগে তেনেহ'লে লাইক, শ্বেয়াৰ এণ্ড মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।